বখি ৰাজ্যত সন্তানহীন অসমৰ এজন লোক কৰ্ম সংস্থাপনৰ বাবে ৰাজস্থান গৈছিল বৰহমপুৰ পুতনি সোণাৰী গাঁৱৰ ভৱেন হাজৰিকা গুৱাহাটীৰ পৰা ৰাজস্থানলৈ ৰেলেৰে গৈ থকা অৱস্থাত দিল্লীত সন্তানহীন হয় ভৱেন হাজৰিকা বিনোদ নায়ক নামৰ এজন লোকৰ ওপৰত সন্দেহ পৰিয়ালৰ বিনোদ নায়কে গুৱাহাটীত সংস্থাপনৰ দিয়াৰ পৰিৱৰ্তে লৈ গৈছিল ৰাজস্থানলৈ নিউজ ডেস্ক ৰিপৰ্ট Any live ঘটনাটো কওকচোন ল'ৰাটো গুৱাহাটীলৈ নিলে নি পেলাই আগবাটৰ পৰাই ল'ৰাটো নাই বুলি ক'লে কি হয় ল'ৰাটো মানে কি হয় আপোনাৰ মোৰ ভাই হয় কি নাম ভৱেন হাজৰিকা ভৱেন হাজৰিকা হয়। কোলে গৈছিলে গুৱাহাটীলৈ যাম বুলি কৈছে কিয় যাম বুলি কৈছিলে কিবা কাম এটা পাইছে আৰু লৈ গৈছে আমাৰ দাদাজনক বিৰাট দুখীয়া ঘৰৰ মানুহ কাম বিচাৰি পেলাই লৈ পেলাই গুৱাহাটীলৈ নি পেলাই আপোনাৰ ভৱেন হাজৰিকাৰ নাম তেখেতক কাম বিচাৰি পেলাই নি পেলাই আজিলৈকে ল'ৰা বৃহস্পতিবাৰে নিছে এই তেখেতসকলে পাঁচজনে নি তেখেতসকলক এজনক এৰি দি পেলাই তেখেতসকল আজিলৈকে ফোন কৰিলে তেখেতসকলে ৰিচিভ নকৰে তেখেতসকলে আজি চাওক বিৰাট দুখীয়া ঘৰটো কাম বন গুৱাহাটীলৈ নি পেলাই আজি তেখেতসকলে ৰাজস্থান পোৱালেগৈ ৰাজস্থানৰ পৰা বোলে এনেকৈ নাই পতা 3 ঘণ্টাৰ পিছত নাই পোৱা বুলি কৈছে তেখেতসকলৰ আজি তেখেতসকলৰ আমাৰ দাদাজনক বহুত দুখীয়া ঘৰ ল'ৰা কিন্তু তেখেতক উলিয়াই দিয়াটোৱে ভাল পাওঁ কিন্তু কিমান দিন হ'ল এতিয়া এনেকৈ যোৱাৰ বৃহস্পতিবাৰে গৈছে বৃহস্পতিবাৰে হয় আৰু কি লগত যোগাযোগ কৰিছে হয় আৰু যিজনে নিছে তেওঁলোকৰ লগত ফোনত যোগাযোগ হৈছে নাই আপোনালোকৰ তেখেতসকলে আমি ফোন কৰিলে ৰিচিভ নকৰে তেখেতে যিজনে নিছে সেইকাৰণে ফোন ৰিচিভ কৰে যিজনে নিছে তেওঁৰ ওপৰত আপোনালোকে কিবা সন্দেহ হয় তেখেত সন্দেহ আছে তেখেত ইয়াতে থাকে যে ব্যক্তিজনে কিবা কৰিলে হয় এনেকুৱা সন্দেহ আছে হয় তেনেকুৱা সন্দেহ আছে তেখেত আগত তেখেতে কৰিছেও আৰু তেখেতৰ ঘৰত মদৰ ঘানিও আছে তেখেতকে ভুলাই গাই লৈ গুচি গৈছে কি হৈছে মানে? ঘটনাটো মানে কি মোৰ মামা হয় মামা আপোনাৰ কামলৈ গুৱাহাটীলৈ নিম বুলি কি কৈ নাম, কি নাম? ভৱেন হাজৰিকা ভৱেন হাজৰিকা হয় বিবাহিত নে না বিয়া পতা নাই অঁ আমাৰ লগতে থাকে হয় দুখীয়া ঘৰ মানুহ হয় কি হ'ল বোলে মানে গুৱাহাটীলৈ কামলৈ নিম বুলি কৈ পেলাই আপোনাৰ ৰাজস্থান পোৱা দিলেগৈ ৰাজস্থান পোৱা অৱস্থাতে আপোনাৰ দিল্লীত এৰি দিছে বুলি কৈছে ফোন কৰিছে 3 দিনৰ পিছত ফোন কৰোঁতে কৈছে বোলে দিল্লীত বোলে হেৰাই গ'ল মামা কোনে লৈ গৈছিলে ইয়াৰ পৰা এইটো বিনোদ নায়ক বিনোদ নায়ক অঁ আপোনাৰ ইয়াতে আমাৰ গাঁৱৰ কিনাৰতে আপোনাৰ সপোনে থাকে হয় সেই মানুহজনে লৈ গৈছে ইয়াৰ পৰা কি বুলি কৈছিলে ঘৰত আহি পেলাই ঘৰত আহি পেলাই গুৱাহাটী যাম বুলি কৈছে সি গুৱাহাটী যাম কেলৈ যাম কৈছিলে এই কামত যাম বুলি কৈছে কোম্পানী কামত কাম বিচাৰি কাম বিচাৰি তাৰপিছত গুৱাহাটীৰ পৰা ৰাজস্থানৰ পাওঁ অৱস্থা 3 ঘণ্টা মাতে নতুন দিল্লীত হেৰাই আছে ৰাজস্থান গ'ল বুলি কেনেকৈ গম পালে আপোনালোকে ৰাজস্থান বুলি গম পাওঁতে এটি ৰাজস্থান পাই গ'লগৈ মানে ৰাজস্থান আহিলোঁ বুলি ক'লে ইয়াত কাম নহ'লে কাক জনাইছে ৰাজস্থান আহিছে পালোঁ বোলে ফোন কৰিছে আপোনালোক আমালৈ আমালৈ ফোন কৰিছে ফোন কৰি পেলাই আপোনাৰ নতুন দিল্লীত বোলে নামি গ'ল বুলি কৈছে মানুহটো একো নাজানে পঢ়া শুনা নাই ভালদৰে নুশুনেও টেঙা বহা মানুহ লৈ পেলাই এতিয়া নাই বুলি কৈছে তেতিয়াৰ পৰা এতিয়ালৈকে বিচাৰি পোৱা নাই কেইজন একেলগে গৈছিলে 5জন গৈছিলে ক'ৰ হয় 5জন এজন আমাৰ ইয়াত থাকে আপোনাৰ ঘৰত এজন আপোনাৰ তেলীয়াগাঁৱত থাকে আকৌ 2জন বামুণী বুলি কৈছে এবাৰ বামুণী বুলি কৈছে এবাৰ কামপুৰ বুলি কৈছে অঁ কিন্তু তেওঁলোকৰ কথা নাজানে ক'ৰ হয় নাজানে এতিয়া কিমান দিন হ'ল সন্তানহীন হৈ থকা এতিয়া আপোনাৰ 8 দিন হ'ল 8 দিন হ'ল 8 দিন হ'ল আৰক্ষীৰ লগত যোগাযোগ কৰিছে যোগাযোগ কৰা হৈছে আৰক্ষীয়ে তদন্ত ৰাখিছে তদন্ত আহিছে পুলিচ আহি গৈছে পুলিচ আহি পেলাই মানুহ ঘৰ হেৰি কৰি পেলাই সোচমুচ কৰিছে আমি ফোন মাৰিলে ৰিচিভ নকৰে সিহঁতি ফোন মাৰিলে ৰিচিভ কৰে